পৰিষদৰ EM প্ৰদীপ ডিফুচাৰ প্ৰতি অসন্তুষ্ট বিজেপি সমৰ্থক ৰাইজ প্ৰাক্তন EM ভূপেন হাঞ্চুক সমৰ্থন তৃণমূল কংগ্ৰেছৰ পৰা 12 জুন পৰিষদীয় নিৰ্বাচনৰ বাবে 26টা পৰিষদীয় সমষ্টিত দিব প্ৰাৰ্থী বিজেপিৰ দলীয় টিকেটৰ পৰা বঞ্চিত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সদস্য চেমছন টিছৰ সংবাদমেল নমস্কাৰ মই সঞ্চয়তা টৰনপি কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছে আজি দিনটোৰ প্ৰধান বাতৰিসমূহ এতিয়া বিতং বাতৰি ধনচিৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত একাংশ বিজেপি সমৰ্থক ৰাইজে EM প্ৰদীপ ডিফুচাৰ প্ৰতি অকণো সন্তুষ্ট নহয় অহা 12 জুনত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে বুধবাৰে বিয়লি ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাত EM প্ৰদীপ ডিফুচাৰ নাম দেখি অসন্তুষ্ট ৰাইজে লগে লগে মহং দি যোৱাৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে আৰু সেই মুহূৰ্ততে বিকল্প প্ৰাৰ্থীৰ অনুসন্ধানত নামি পৰে ইয়াৰ পৰিৱৰ্তে দিনাত অৰ্থাৎ 18 মেত ডিফুস্থিত ডিমাছা ক্লাবত এখন সভা অনুষ্ঠিত কৰি যথেষ্ট আলোচনা বিলোচনাৰ অন্তত ক্ষোভিত ৰাইজে প্ৰাক্তন EM ভূপেন হাজনুক সমৰ্থন দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰে ইয়াত 7 জন 8 জন উপস্থিত আছে নহয় আপোনালোকে নিশ্চিত কৰক যে আমুকক জিকাম বুলি হেইটো এ বিজেপি হল হেইটো AJP হল হেইটো SSDC হল এইটো কথা বাদ দিয়ক মুঠতে আমি প্ৰদীপ ডিফুচাক কেনেকৈ হাৰাব লাগে সেই ৰণকৌশল সেই ৰণনীতিটোৱে তৈয়াৰ কৰি পেলাই আমি সাজু হ'ম বুলি যিজন মানুহক টিকেট দিয়া হৈছে এই মানুহক ৰাইজে অত্যন্ত বেয়া পায় তেখেতে গেলিছে পচিছে গতিকে ৰাইজে তাক দলিয়াই দিছে কিন্তু ৰাইজে বেয়া পোৱা পাৰ্টি কিয় পাৰ্টিটো দিয়া হৈছে সেইলৈ ৰাইজৰ খুব আৰু 15 জনৰ ভিতৰত যিকোনো এজনক এই প্ৰদীপ ডিফুচাৰ বাহিৰে যিকোনো এজনক দিলেও ৰাইজৰ ইমান খুব নহ'লে অলপ চলপ থাকিব এইটোতো সকলোতো 100%টো নহয় তথাপি সেই মানুহজনক একেবাৰে বেয়া পাইছে তাৰ প্ৰমাণ আজি দেখা গৈছে ৰাতিয়ে ৰাইজে এইটো শুনাৰ লগে লগে ৰাস্তা টায়াৰ জ্বলা হৈ গ'ল অফিচৰ কিছুমান বেনাৰ প্ৰচাৰবিলাক ফালি দিয়া হৈ গ'ল তাতে বুজা যায় যে ৰাইজে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ পৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 26টা সমষ্টিৰে থিয় কৰাব প্ৰাৰ্থী ডিফুস্থিত চাৰ্কিট হাউচত 18 মেত পুৱা 10 বজাত অনুষ্ঠিত এক বৈঠকত এই কথা ঘোষণা কৰে আগন্তুক পৰিষদীয় নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ পৰা কাৰ্বি স্বায়ত্ত পৰিষদৰ 26টা সমষ্টিৰ প্ৰাৰ্থী থিয় কৰাব অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সম্পাদক সোনাৰুল শাহে এই কথা বৈঠকত সদৰি কৰে একেখন বৈঠকতে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গৰাকীয়ে 4টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে মোৰ নাম SS মুস্তাফা মই ষ্টেট জেনাৰেল সেক্ৰেটাৰী আসাম প্ৰদেশ তৃণমূল কংগ্ৰেছ আপোনালোকে প্ৰথমবাৰৰ কাৰণে এই কাৰ্বি সাহিত্য পৰিষদৰ নিৰ্বাচনত আপোনাৰ প্ৰাৰ্থীটো প্ৰদান কৰিব হয় আমি এইটো ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত আমি হেৰি কৰিছোঁ কেণ্ডিডেট কি প্ৰাৰ্থীত্ব প্ৰদান কৰি আছোঁ কাৰণ দলটো যদি আমাৰ পুৰণা বা নেশ্যনেল পাৰ্টি অথচ আমি এতিয়ালৈ অসমত আমি দিছোঁ বেলেগ বেলেগ ষ্টেটত দিছোঁ কিন্তু কাৰ্বি আংলং আমি দিয়া নাছিলোঁ এই ফাৰ্ষ্ট টাইম আপোনালোকে 26টা সমষ্টিতে প্ৰাৰ্থীত্ব প্ৰদান কৰিব আমি 26টা সমষ্টি আশা কৰিছোঁ অলৰেডি আমাৰ 4জনৰ ফাৰ্ষ্ট ফেজটো আমি উলিয়াই দিছোঁ আৰু বাকীখিনি আমাৰ দল আজি সন্ধিয়ালৈ হৈ যাব বুলি আশা কৰিছোঁ সেইমতে 6 নং বিথুং ৰেংথেমা সমষ্টিৰ বাবে প্ৰাৰ্থী হ'ল কাংবুৰা হানছে 14 নং কৰকান্থি সমষ্টিৰ বাবে প্ৰাৰ্থী হ'ল প্ৰবীণ চাংমা 16 নং নমাটি পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম হ'ল ৰাম হানছে আৰু 22 নং পৰিষদীয় সমষ্টিৰ বাবে জেমছ হানছেৰ নাম ঘোষণা কৰা হয় বাকি সমষ্টিৰ বাবেও নিখাৰ ভিতৰতে চূড়ান্ত কৰাৰ ঘোষণা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সোনাৰুল শাহে বহুকেইজন বিজেপি নেতা কৰ্মীয়ে দলত থাকিও বিশেষ একো ফলপ্ৰসূ নহল অৱশেষত 17 মেত ঘোষিত বহু প্ৰত্যাশিত বিজেপি প্ৰাৰ্থীৰ তালিকাটো নাম লোলাল তাৰে মাজত বৰ্তমান নীলিপ পৰিষদীয় সমষ্টিৰ সদস্য অন্যতম নীলিপ পৰিষদীয় সমষ্টিৰ সদস্য চেমছন টিছও বিজেপি টিকেট লাভ কৰিব বুলি ভাবি আছিল যদিও অৱশেষত নোলোৱাত গভীৰ দুখ প্ৰকাশ কৰি নিজ গৃহতে এখন সংবাদমেল আহ্বান কৰে বিজেপিৰ দলীয় টিকেটৰ পৰা বঞ্চিত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সদস্য চেমছন টিছই নিজ গৃহতে আহ্বান কৰা সংবাদমেলত সদৰি কৰে যে এবাৰ পৰিষদীয় নিৰ্বাচনত কাৰো দলৰ হৈতেও নিৰ্বাচন নেখেলে
নিৰ্দলীয় হিচাপেহে খেলিব অচিৰে নীলিম সমষ্টিৰ অন্তৰ্গত বিজেপি সমৰ্থকসকলৰ হতে সভা অনুষ্ঠিত কৰি ৰেজিগনেশ্যন কাৰ্যসূচী ল'ব লগতে সংবাদমেলত আৰু সদৰি কৰে যে তেওঁ দলত নাথাকিলেও নীলিম সমষ্টিৰ ৰাইজৰ ভালৰ কাৰণে সদায় কাম কৰি যাব এতিয়া সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতিৰ Naman Wheel Care. Wheel alignment 3D with 1000 km warranty for all vehicles. Rongnihang near Forest East Division, Difu, 782460, Karbi Anglong. Contact number 94010-90945. Royal Enfield dealer Karbi Anglongot Pratham Ishan Motors Ward number 2 CCR Homipot Dimapur Pot 29 nang Rastriyo Ghaipot Chandrapur Bukazan 78244880 Jila Karbi Anglong Jugajugor number 78961690017 Hewar babe 78961690021 bikrir babe Landline number 03672464448 আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Netrajoti Optical exclusive branded spectacles showroom Visit us at KST Road opposite Member Hostel, Difu, Karbi Anglong. Ready to go beyond from electronic cooking items to television and Spectre range of electronic kitchen and home stereo. All this in one place, J. Lakshmi Enterprise, the Panasonic premium partner in Difu. স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে 4 নং সচেং পৰিষদীয় সমষ্টিৰ একাংশ বিজেপি সমৰ্থক ৰাইজে নিজৰ পছন্দৰ প্ৰাৰ্থীক ৰাজ্যিক বিজেপি নেতৃত্বৰ দলীয় টিকেটৰ পৰা বঞ্চিত কৰাত তীব্ৰ ক্ষোভ উজাৰিছে উক্ত সমৰ্থক ৰাইজৰ পছন্দৰ প্ৰাৰ্থী হৈছে মাৰ্টিন টিমো পৰিষদৰ নিৰ্বাচনৰ বাবে দলীয় টিকেট দিয়া নিদিয়াক লৈ বিজেপিৰ যথেষ্ট বাদ বিবাদৰ অন্ত পেলাই ৰাজ্যিক বিজেপিৰ নেতৃত্বই দলীয় প্ৰাৰ্থীসকলৰ নাম প্ৰকাশ কৰাৰ লগে লগে হঠাৎ জিলাখনৰ ৰাজনৈতিক প্ৰেক্ষাপট যেন হলনি হ'বলৈ ধৰিছে বিজেপিৰ টিকেট পোৱাজনে যদি আনন্দত নিজৰ সমৰ্থকৰ সৈতে মিঠাই ভগাই খাইছে নোপোৱাজনে নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে খেলিবলৈ সাজু হৈছে আৰু কোনোৱে সমৰ্থক সহিত অন্য ৰাজনৈতিক দললৈ ঢাপলি মেলিবলৈ ধৰিছে সচেং ধেন্টাৰ পৰিষদীয় সমষ্টিৰ পৰা বিজেপি টিকেটৰ পৰা বঞ্চিত হৈ মাৰ্টিন টিমুঙে নিজৰ সমৰ্থক সহিত বিজেপি দল ত্যাগ কৰি জিলাৰ আঞ্চলিক দল HSDCৰ প্ৰাৰ্থী ৰাম সিং টেৰাঙৰ হৈ কাম কৰাৰ সিদ্ধান্ত লৈছে
অসম ৰাজ্যৰ বিজেপিৰ নেতৃত্বৰ সিদ্ধান্তৰ প্ৰতি তীব্ৰ ক্ষোভ জাহিৰ কৰিছে ফুলনি বিজেপি সমৰ্থক ৰাইজে ফুলনি পৰিষদীয় সমষ্টিৰ সৰহসংখ্যক সমৰ্থক ৰাইজে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ পৰা দৰসিং ৰংহাঙক টিকেট প্ৰদান কৰা কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে অনুষ্ঠিতব্য কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ বাবে গুৱাহাটীস্থিত কাহিলিপাৰাৰ ৰাজ্যিক বিজেপি কাৰ্যালয়ৰ পৰা 17 মেত ঘোষিত প্ৰাৰ্থীৰ তালিকাক লৈ জিলাখনৰ সৰ্বত্ৰ বিজেপি কৰ্মকৰ্তাসকল ক্ষোভৰ অগণিত ফাটি পৰিছে কৰবাত যদি সমৰ্থকক ৰাইজৰ পছন্দ তেন্তে কৰবাত দলীয় নেতৃত্বৰ অপছন্দ চাৰিওফালে নিমিলা অংক বিজেপিৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিজেপি সমৰ্থক ৰাইজৰ মুঠে অপছন্দ দৰসিং ৰংহাঙৰ নাম সদ্য ঘোষিত প্ৰাৰ্থীৰ তালিকাত দেখিয়ে অসন্তুষ্ট বিজেপিৰ সমৰ্থকসকল ফুলনি আৰু চেণ্টাৰ বজাৰত থকা বিজেপিৰ কাৰ্যালয় তলা বন্ধ কৰি দিয়ে BJP workers dong metha party mane metha candidate phana ni chidok dia job alang dong office am chitame kipri lapen ke MLA sumrong ha mate joyram ile dorsi rong hang go back lapen ke sumrong ha ba mege kai tunira ma photo ke kai la son si election thai gong la son ta tha si ne dong da khulunia long chitame la da BJP office long he BJP office he non talamari pon la son si thai gong lapen ke sumrong ha MLA sumrong ha na phan lapen ke joyram ile phan la son si la lang ni amohor long stame ke bang ki la son si dolo je pini pen ke la da BJP fuluni constituency angka along abang ke BJP along avelu BJP amen jebang ngong le lo ku ani ke batha pen no la tung da BJP a black pen dang lok MLA photo kadok of stame mi ki kai ponje phan non mongol group pen paklang pon bom lo kasi ala le tung la son taxi unara ni stame la son kam si dok ke ফুলনিত সমষ্টি আৰু কোনো দিনে বিজেপিয়ে জন্ম লাভ কৰিব নোৱাৰিব বুলি মন্তব্য কৰে তাৰ পিছতে বিধায়ক জয়ৰাম ইংলেং গো বেক সুমৰংহাং গো বেক দৰসিং ৰংহাং গো বেক বুলি চিঞৰ বাখৰ কৰি একাংশ বিজেপি সমৰ্থকে বিজেপি পতাকা জুই জ্বলাই দিয়ে ডেমোক্ৰেটিক আৰু পাৰ্টি যেটো সিস্টেমৰ পৰহে টিকেট দিয়া হ'ব বুলি আগতে ঘোষণা কৰা হৈছে ইয়াৰ লগে লগে আমাৰ অবজাৰভাৰ বিজয় গুপ্তা আহিছিলে বিজয় গুপ্তা কৈছিলে যে জনে বেছিকৈ ভোট মানে প্ৰাইমেৰী কৰি তৰফৰ পৰা বা ৰাইজে যাক যে ভাল পায় তাকে আমি দি দিম বুলি কৈছিলে এই প্ৰতিশ্ৰুতি লৈ পেলাই আজি বিজয় গুপ্তাই এই কথাখিনি অৰ্থহীন হৈ গ'ল তাৰমানে আমি ভাবিছিলোঁ আৰু আমি মানে সঁচাকৈ আমি আশা আছে যে বিজয় গুপ্তাই আমাক যেটো বিচাৰিছে হেতুকে দিব বুলি আমি ভাবিছিলোঁ কিন্তু বৰ্তমান এতিয়া কাক টিকেট দিছে বৰ্তমান দৰসিং ৰংহাঙক দিয়া হৈছে যিটো নেকি বিজেপি হোৱাৰ পৰা জইন কৰাৰ পৰা এতিয়ালৈকে আমাৰ এই বিজেপি অফিচত ঘুমাই নাই সেইজনকে এই বিজেপি অফিচটো ক'ত আছে বৰ্তমান ক'ত আছে বিজেপি অফিচটো ইয়াত তাৰাবাগ চেণ্টাৰতে আছিলোঁ বজাৰত পৰিষদৰ নিৰ্বাচনৰ আগমুহূৰ্তত হৈ থকা এইবোৰ ঘটনাই 12 জুনৰ নিৰ্বাচনৰ দিনলৈকে যথেষ্ট উত্তপ্ত হোৱাৰ ইংগিত বহন কৰিছে নেকি বাৰু এই প্ৰশ্নই সংকিত কৰিছে এছাম সচেতন আৰু চিন্তাশীল মহলক বুকাজান বিধায়নী সমষ্টিৰ অন্তৰ্গত 7টা পৰিষদীয় সমষ্টিৰ বাবে কেইবাটাও প্ৰাৰ্থীয়ে নিজৰ সমৰ্থক সহিত আহি 18 মেত বুকাজান মহকুমা সদৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থী আৰু সমষ্টি কেইটা হল 21 নং বৰজান সমষ্টিৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী চন্দ্ৰ কাঠাৰ 22 নং হৰুপথাৰ সমষ্টিৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী সত্যেন্দ্ৰ টেৰাং HSDCৰ দিলীপ ৰংফাৰ 24 নং দেওপানী পৰিষদীয় সমষ্টিৰ বাবে HSDCৰ জীবন বে আৰু নিৰ্দলীয় প্ৰাৰ্থী খগেন টেৰাং 25 নং নীলিপ পৰিষদীয় সমষ্টিৰ বাবে HSDCৰ প্ৰাৰ্থী সুনীল টকবি আৰু নিৰ্দলীয় প্ৰাৰ্থী জৰ্জ ৰংপি 17 নং সচেং ধেন্টা পৰিষদীয় সমষ্টিৰ বাবে HSDCৰ দীপেন টেৰাং আৰু প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে উল্লেখ্য মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত দিগেন টেৰাং আৰু খগেন টেৰণে আটাইতকৈ বেছি সমৰ্থক লৈ বুকাজান মহকুমা সদৰ কাৰ্যালয় আহা পৰিলক্ষিত হয়
আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয় দে কাট নিউজ চেনেলৰ ষ্টুডিঅ' মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ